নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। আপোনালোকে নিশ্চয় ছবিটো চাই গমে পাইছে, অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাই আজিৰ দিনটোতো ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু আজি 14 দিন ভৰি দিলে, অৰ্থাৎ 13 দিন 13 ৰাতি, আজি 14 দিন পৰিলে দৈব নিশা ধৰ্ণা কাৰ্যসূচী বা ধৰ্মঘট অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাই। আপোনালোকে এইখিনি খবৰ জানে আৰু ইয়াৰ পিছতে এটা মই আপোনালোকক দৃশ্য দেখাম। দৃশ্যটো দেখিলে আপোনাৰ বুকু কঁপি উঠিব। নিশ্চয় আপুনি এই দৃশ্যটো চাইছে আৰু এয়া কিহৰ দৃশ্য আপোনালোকে নিশ্চয় গমেই পাইছে। অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাৰ গ্ৰুপত এতিয়া পোষ্ট কৰা হৈছে যে এই বাইদেউগৰাকীয়ে ধৰ্ণা কাৰ্যসূচীত এনেকুৱাকে ঢলি পৰিছে বা মূৰ্ছা গৈছে আমি ক'ব পাৰো, কিয়নো যেহেতু ধাৰাবাহিক ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে। দৈব নিশা 26 তাৰিখৰ পৰা দৈব নিশা ধৰ্মঘট অৱস্থান ধৰ্মঘট কৰি আছে এই সকল বাইদেউ, আৰু ইমান কষ্ট কৰি আৰু আজিৰ দিনটোতে দেখা গৈছে যে এগৰাকী বাইদেউ ঢলি পৰিছে। আৰু যেহেতু ফটোটো চেঞ্চিটিভ, মই আপোনালোকক সবিশেষ দেখাব নোৱাৰিলোঁ। চেঞ্চিটিভ ফটো যিহেতু ইউটিউবে ষ্ট্ৰাইক দিব আৰু সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু স্পেচিয়েল যিটো নিউজ আজিৰ দিনটো সেয়া মই আপোনালোকক দেখাব লৈছোঁ, আৰু সেয়া খুবেই গুৰুত্বপূৰ্ণ, কিয়নো আপোনালোকে জানে যে সন্থাৰো দুটা ভাগ আছে, সন্থায়ো দুটা ভাগ হৈছে আৰু নাৰীয়ে যে নাৰীৰ শত্ৰু তাকো প্ৰমাণ কৰিছে বুলি সন্থাই দাবী কৰিছে। মই আপোনালোকক দেখাম সেইখিনিও। এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছে, তথা কথিত অমৃতকালত প্ৰাপ্য মজুৰি বিচাৰি 14 দিন ধৰি অব্যাহত আছে কৰ্মী সহায়িকাৰ আন্দোলন। আপোনালোকে নিশ্চয় জানে আজি 14 দিন হ'ল, 14 দিন ধৰি অব্যাহত আছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাৰ লগত ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মী সহায়িকাৰ আন্দোলন। গুৱাহাটী 10 মাৰ্চ 2024 অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাৰ আহ্বানত 26 ফেব্ৰুৱাৰীৰ পৰা দিনে ৰাতিয়ে এক ধাৰাবাহিক আন্দোলন চলাই আছে কেৱল মাত্ৰ সামান্য মজুৰিৰ দাবীৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে যোৱা 2023 বৰ্ষৰ 17 মাৰ্চৰ পৰা ধাৰাবাহিক আন্দোলন সংগঠিত কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজিলৈকে ডাবল ইঞ্জিন চৰকাৰখনে ৰাজ্যখনৰ 62,153টা কেন্দ্ৰত লক্ষাধিক কৰ্মী সহায়িকাৰ বাবে মজুৰি বৃদ্ধিৰ কোনো ঘোষণা নকৰিলে। আনকি ৰাজ্যৰ বিজেপি চৰকাৰে বিভাগীয় সঞ্চালকে দিয়া প্ৰস্তাৱ অমান্য কৰি সঞ্চালকক অপমানহে কৰিছে। অকল এয়াই নহয়, মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউ ডাঙৰীয়াই আন্দোলনকাৰীৰ লগত আলোচনাৰ নামত মাতি নি ৰাজনৈতিকভাৱে ভোটৰ অংক কৰি 2 বছৰ অৰ্থাৎ 2026 চনৰ বিধানসভা নিৰ্বাচনত জয়ী হলে মাননি বৃদ্ধি কৰিম বুলি প্ৰতাৰণাহে কৰিলে। নিশ্চয় আপোনালোকে জানে যে আজিৰ দিনটোতো প্ৰতিদিনে বিভিন্ন ৰাজ্যসমূহে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহে ধৰ্ণাৰ ভিত্তিত অৰ্থাৎ ধৰ্ণা কাৰ্যসূচী চলি আছিল, কিন্তু তাৰে ভিত্তিত মাননি বৃদ্ধি কৰিছে। আপোনালোকে জানে যে প্ৰায় 10,000তকৈ অধিক কৰা হৈছে, প্ৰায়বিলাক ঠাইতে বা প্ৰায়বিলাক ষ্টেটতে 10,000তকৈ অধিকে কৰা হৈছে। আৰু যোৱাকালিৰ নাৰী দিৱসৰ দিনাও আমাৰ ওচৰত থকা ৱেষ্ট বেংগলত নিশ্চয়কৈ 8,000 টকা আছিল, 8,500 টকা আছিল, তাৰে পিছত আকৌ 700 টকা বঢ়াই দিয়া হ'ল। নিশ্চয় আপোনালোকে এইখিনি জানে, কিন্তু ইয়াৰো এটা ৰিজন আছে। তাহনৰ দৰমহাৰ যিটো মাননি গাঁথনি তাতকৈ বৃদ্ধি পাব, কিয়নো সিহঁতৰ লক্ষ্মী ভাণ্ডাৰ এটা আঁচনি আছে, সেই লক্ষ্মী ভাণ্ডাৰ আঁচনিটোত সেইসকল বাইদেৱে পৰিছে, আৰু তাৰ কাৰণে তেখেতৰ দৰমহা যদি আমি হিচাপ কৰোঁ বা আমাৰ ৱেষ্ট বেংগলৰ দৰমহা যদি ওচৰত থকা ষ্টেটত হিচাপ কৰোঁ প্ৰায় 13,000 বা 12,000লৈকে পৰে। আৰু যদি আমি চিন্তা কৰোঁ আমাৰ অসম চৰকাৰে এবাৰো চিন্তা কৰা নাই ইমান মূল্য বৃদ্ধিৰ ফলতো অংগনবাড়ী কৰ্মী সহায়িকা মাননি বৃদ্ধি কৰিব লাগে। আন্দোলনকাৰীৰ প্ৰতাৰণাৰ বিৰুদ্ধে মাননি বৃদ্ধি নকৰালৈকে অনিৰ্দিষ্ট কাললৈ ধাৰাবাহিক আন্দোলন বা অসহযোগ কাৰ্যসূচী আজিলৈকে অব্যাহত ৰাখিছে। কিন্তু কৰ্মী আৰু সহায়িকাৰ এই মাননি বৃদ্ধি গণতান্ত্ৰিক আন্দোলনক খেলি মেলি কৰোৱাৰ বাবে চৰকাৰ পক্ষই উঠি পৰি লাগিছে কিছু তথাকথিত অংগনবাড়ী কৰ্মী সহায়িকাৰ দ্বাৰা। এয়া খুবেই বিশেষ এটা আপডেট বা খবৰ আমি ক'ব পাৰোঁ, কিয়নো কিছুমান অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউৰ জৰিয়তেই এই খেলি মেলি চলাই আছে। এই আন্দোলনক যাতে আন্দোলনটো স্থগতি কৰি ৰাখিব পাৰে তাৰ ওপৰত লক্ষ্য ৰাখি এনেকুৱা ধৰণৰ অব্যাহত ৰাখিছে পদক্ষেপ অসম চৰকাৰে বুলি সন্থাই দাবী কৰিছে। মই আপোনালোকক বুজাই দিছোঁ সবিশেষ কথাটো। যেহেতু আপোনালোকে এটা নিউজ চাইছিলে যে অংগনবাড়ীৰ দৰমহা 21,000 আৰু
সহায়িকাৰ দৰমহা 12,000, মিনি কৰ্মীৰ দৰমহা 18,000। এইখিনি খবৰ নিশ্চয় আপোনালোকে সকলোৱে পাইছে। সেয়া সম্পূৰ্ণৰূপে ভুৱা কথা, যিহেতু 12,000 দিব নোৱাৰে। আপোনালোকে জানে যে সঞ্চালক মহোদয়ে যিহেতু মিলাইহে 10,000 টকাৰ প্ৰস্তাৱ বা 12,000 টকাৰ যিটো প্ৰস্তাৱ সেয়া আন্দোলনৰ ফলতহে লৈছিল, কিন্তু সেয়া কাৰ্যকৰী নহল। বিধানসভাৰ বাজেট গ'ল, ইয়াৰ আগতে আপোনালোকে নিশ্চয় ভালেই কেইদিন গ'ল আপোনালোকে জানে, কিন্তু অসম চৰকাৰে স্বীকৃতি দিব নোৱাৰিলে বা অসম চৰকাৰে মাননি বৃদ্ধি কৰি নিদিলে। কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে, ইয়াত যোৱা 2 দিন আগতে এটা নিউজ চেনেলত প্ৰকাশ পাইছিল যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি পাব, আৰু এয়া খুবেই সোনকালে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই অফিচিয়েলভাৱে আপডেট কৰিব বা ঘোষণা কৰিব। 2 দিনৰ ভিতৰতে ঘোষণা কৰিব বুলি সেইটো এটা তৰফৰ পৰা জনোৱা গৈছে। কিন্তু এয়া যেন খেলি মেলি নিশ্চয় দেখা গৈছে, আৰু এনেকুৱা কিছুমান সন্থা আছে যিবোৰ সন্থাই কৈ আছে বা সন্থাই কৈ আছে যে আমি আন্দোলনকাৰীৰ লগত নাই। এনেকুৱা এটা বিসংগতি দেখা গৈছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত, আৰু এইটো খুবেই এটা দুখৰ বিষয় হৈছে বা পৰিতাপৰ বিষয় হৈছে বুলি কৈছে। আৰু ইয়াত চৰকাৰে নিশ্চয় প্ৰতাৰণা কৰি আছে বুলি এই সন্থাই দাবী কৰিছে, আৰু চৰকাৰ পক্ষই কিছুমান অংগনবাড়ী বা তথাকথিত অংগনবাড়ী কৰ্মী সহায়িকাৰ দ্বাৰাই কৰি আছে। ইয়াৰ দ্বাৰা পুনৰ প্ৰমাণ কৰিলে যে নাৰীয়ে নাৰীৰ শত্ৰু। সন্থাই কৈছে যে নাৰীয়ে নাৰীৰ শত্ৰু বুলি এবাৰ সন্থাই কৈছে, কিয়নো আপোনালোকে খবৰটো নিশ্চয় সকলোৱে পাইছে যে চৰকাৰ পক্ষ এটা সন্থাক কৈ আছে যে আমি বৃদ্ধি কৰিম ইলেকশ্যনৰ আগতে, কিন্তু এই অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যোৱাৰ পিছত 2 বছৰৰ কথা কৈ দিছে। আৰু সেইকাৰণে কৈছে যে পুনৰ কৈছে যে প্ৰমাণ কৰিলে নাৰীয়ে নাৰীৰ শত্ৰু। সন্থাৰ তৰফৰ পৰা সদৰি কৰিছে অংগনবাড়ী কৰ্মী সহায়িকা, অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকাৰ যি আন্দোলন চলি আছে, আৰু অবিৰত আন্দোলনৰ উপস্থিতিত থাকি বক্তব্য দাঙি ধৰে CITUৰ ৰাজ্যিক বিষয়ববীয়া বিজন দাসে, অসম প্ৰদেশ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়াৰ লগতে এক সহযোগী কংগ্ৰেছ কৰ্মী সহায়িকা আন্দোলনক সমৰ্থন কৰি বক্তব্য দাঙি ধৰে। কিন্তু অসম চৰকাৰেও এটা কথা কৈছে, আপোনালোকে নিশ্চয় এইবোৰ কথা চালি জাৰি চাব লাগিব। অসম চৰকাৰে কৈছে যে বিৰোধীৰ কাৰণেই নিশ্চয় মাননি বৃদ্ধি কৰা নাই, যিহেতু বিৰোধীৰ পক্ষত আছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। কিন্তু অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই কৈছে আমি বিৰোধীৰ পক্ষত নাই, বিৰোধীয়ে আমাক সহায় কৰিছে, এনেকুৱাকে কৈছে। আৰু স্পষ্ট প্ৰমাণ, যিহেতু আম আদমি পাৰ্টিৰ পৰা যোৱাকালি আগৰ দিনাই আম আদমি পাৰ্টিৰ তৰফৰ পৰা বা নাৰী দিৱসৰ দিনাই আম আদমি পাৰ্টিৰ তৰফৰ পৰা কোৱা হৈছে যে অংগনবাড়ীৰ যি এটা অবাঞ্ছিত যি খুবেই এটা মৰ্মান্তিক কথা, কিয়নো ইমান দিনে কষ্ট কৰি আছে বা দিনে ৰাতিয়ে মহৰ কামোৰ খাইছে, কিন্তু কেৱল সঞ্চালকৰ প্ৰস্তাৱটো কাৰ্যকৰী কৰা নাই অসম চৰকাৰে। আৰু এনেকুৱাকে কোৱা হৈছে। আৰু আপোনালোকে যদি চাই আমাৰ মনোৰঞ্জন ছাৰ বিধায়ক, আৰু মনোৰঞ্জন ছাৰেও কৈছে, যিহেতু বেলেগ বেলেগ দল বা অখিল গগৈয়ে কৈছে, বেলেগ বেলেগ দলৰ মাজৰ পৰা এইখিনি কথাই কৈ আছে যে অংগনবাড়ী মাননি বৃদ্ধি কৰিব লাগে। কেৱল কংগ্ৰেছ বা UDF AIUDFেও কোৱা নাই, বেলেগ বেলেগ দলেও কৈছে। অমৃতকালৰ দিনতে দিনে ৰাতিয়ে সচ্ছল ধৰ্ণাস্থিত আজি 13 দিন ধৰি চলি আছে অবিৰত আন্দোলন। প্ৰমাণ কৰিলে যে বিজেপি চৰকাৰে নাৰী সবলীকৰণৰ শ্লোগান ডাঙৰ ডাঙৰ হাৰ্ডিঙতহে প্ৰচাৰ কৰিছে, কাৰ্যত একো নাই। অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ধাৰাবাহিক আন্দোলনৰ নেতৃত্বত থাকি ৰাজ্যিক নেতৃত্ববৃন্দই আগন্তুক লোকসভাৰ দিন ঘোষণা কৰাৰ আগতে কৰ্মী আৰু সহায়িকাৰ মাননি বৃদ্ধি ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়। যেহেতু কৈছে যে 12 তাৰিখত আমাৰ সন্মুখৰ যিটো 12 তাৰিখ আছে, আৰু 12 তাৰিখত যেহেতু ইলেকশ্যনৰ ডেট ঘোষণা কৰিব, আৰু তাৰে আগতে যাতে অংগনবাড়ীৰ যিটো মাননি বৃদ্ধি ঘোষণা কৰে, আৰু সেই আহ্বান জনাইছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা। আৰু নিশ্চয় 12 তাৰিখৰ পৰা নিশ্চয়কে যিটো দিছপুৰ চলো কাৰ্যসূচী নিশ্চয় অনুষ্ঠিত হ'ব বা ধৰ্ণা কাৰ্যসূচী আৰম্ভ হ'ব বুলি আমি জানিব পাৰিছোঁ। আপোনালোকে সকলোকে ৰেডি থাকিব কৈছে বা প্ৰস্তুতি চলাই থাকিব কৈছে। আৰু আপোনালোকে জানে যে কেইখন জিলাত কিমান তাৰিখত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কৈছে। আপোনালোকে সেই শিডিউল মতে ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিব বুলি অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা কোৱা হৈছে। আজি ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই কৈছোঁ যদি আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰে সঠিক খবৰসমূহ পাই থাকিব, আৰু চেনেলটো যিমান পাৰে
ভিডিঅ'টো সিমান বেছি শ্বেয়াৰ কৰি দিব ভিডিঅ' শ্বেয়াৰ কৰিলে আমাৰ অন্য অংগনবাড়ী কৰ্মী বাইদেউসকলে এইখিনি খবৰ জানিব পাৰিব থেংক ইউ জয় অসম